কিবা লিখা আছে এজন বা খানা নাখা হজম হয় নে নহয় বা আৰু মোৰ মই জানো ৰ মই এটা আহিছিলো আগতে তই নাচনা এটা নাহা যি মাহাত মই দিছিলো আড্ডাত আমি হোৱাইট চচ পাস্তা খাম আৰু এটা চাওমিন খাম দে হ'ব তোৰ বা তই যি দে খাম দে মস্ত ভোক লাগছে মোৰ এতে কেনে এগলা ৰেষ্টুৰেণ্ট নাম আৰু কিয় বহীটোত কি চাব লাগে বহীটোত চাই অৰ্ডাৰ দিব লাগে হা আমাৰ নলবাৰীতে ভাল দেখোন নে হোটেলত কি ধুনীয়া গজা পায় বালুচা পায় তাৰপিছত আমাৰ তাতে আৰু পুৰি পায় পৰঠা পায় কি ধুনীয়া নলবাৰী হোটেলকেইখনে বহুত ভাল ইয়াতে আৰু কি ৰেষ্টুৰেণ্ট এইবিলাক কি হয় নাজনো দে বহুত তাতে ইয়াতে বহুত পইচাও লাগে না ইমান পইচা নেদবি অলপমান দিবি দে কি চাওমিন না পাওমিন সেইদিন আমাৰহে খাম দে বহুত ভোক লাগছে নহ'লে নাখলো এগলাখান খানা এই পুৰি তৰকাৰীয়ে বহুত ভাল আমাৰ নলবাৰীৰ দৰে নহয় গুৱাহাটী এনেকৈ নকয় নহয় আৰু বাপা তই বুজি নাপাতে সৰু আছা ন এতিয়া তই খাই চাচোন একবাৰ মই যি অৰ্ডাৰ দিছোঁ পাছত কবি গুৱাহাটীৰ খানা টেষ্টি হয় না নহয় তই এটা খালিহে তই তেতিয়া পিছত বাহিৰত গ'লে খাব পাৰিবি তইতো বাহিৰত যাব ইচ্ছা তই বাহিৰত কেনেকৈ চলি কেনেকৈ খাবি পিছত খাই চাচোন একবাৰ বাদা খাম দে তই যি দে সেই খাম দে গুৱাহাটী খাইছোঁ নহয় সেইকাৰণে খাবই লাগিব আৰু তই বাহিৰত নাযাওঁ বুলি কবি বাহিৰত যাম মই বাহিৰত গ'লে মই চাউল লৈ যাম এগলা খানা খাম নেকি মাইক খুজি পেলাই চাউল লৈ যাম আৰু তাতে ৰান্ধি খাম তোৰ দৰে মই নহয় না ৰান্ধবা নৰা হ'ব দে এতিয়া চুপচাপ হৈ থাক তই সৰু আছা তই বুজি নাপাওঁ বেছি এতিয়া চুপচাপ হৈ খাই থাক আৰু ইমান বেছি কৈ নাথাকিবি মানুহ বেয়া পাব কি বুলি ক'ব মানুহ কচোন ইয়াৰ পাতে অকণ আছে ইমান বকি আছে ডাঙৰ বকি আছে মই এটা আহি থাকোঁ না লগৰ লগত এতিয়া কি বুলি ক'ব ভাববে অকণ আছে এতিয়া চুপচাপ হৈ থাক আৰু খাই থাক আমি ওলাম দেৰ পৰা জল্দি খা বা একোলেন যাম না এতিয়া একোলেন নিবি না এতিয়া ৰুমত যাম এতিয়া একোলেন নাযাওঁ আমি পিছত যাম একোলেন আজি একোলেন যাই কি কৰিবি তই আজি গৰমত আধা দিন গুচি গ'ল দিনটো অফিচত ভাগৰ লাগি গৈছে মই কাম কৰি এতিয়া ৰুমত যাম আৰু শুম আৰু তই শুবি একোলেন নেনা তেতিয়াহ'লে কলাক্ষেত্ৰত লৈ যাবি কলাক্ষেত্ৰতো নেনে চিৰিয়াখানাতো নেনে যোৱা বছৰো এনেকুৱা কৰিছে মোক মই আৰু ৰুমত নাহো যা তোৰ ৰুমত আৰু নাহোঁয়ে মই বাপ্পা ইমান অকৰানি কৰা তই ৰেষ্টুৰেণ্টত ইমান অকৰানি কৰিছা এতিয়া ইমান অকৰানি কৰিছা তই আজি একোলেনে যাই কি কৰিবি তই আধা দিনত যাম নহয় কালি পৰহি মানে যাম আজিতো যাই কি কৰিবি তই কলাক্ষেত্ৰত যাই কি কৰিবি তই যোৱা বছৰ গৈছিলি দেখোন কলাক্ষেত্ৰতে মনত নাই মনত কৰ চাহপা খং উঠব যা নলবাৰীত থৈ আহিম এই গৰম বন্ধত থাকবি সোমাই ঘৰৰ ভিতৰত ফুৰবা বুলি আহিছিলি ফুৰবা নিম নহয় তোক মই ধৈৰ্য ধৰচোন ইমান আৰু অশান্তি কৰি মাৰে নেকি মানুহ হা মোক গালি দি থাকে গালি পাৰি থাকে মই নলবাৰীত যাম মোক ফোনটো দি মই মাইক ফোন কৰিম মোক ফোনটো দি মোক মই নাটকো মোক কেনেকৈ গালি দে মই নাটকো দে হ'ব দে এতিয়া কান্দা বন্ধ কৰ আৰু চবে ক'ব আপাটো আসলা ভেবৰা মই চবকে কৈ ফুৰোঁ আমাৰ আপাটো ইমান স্মাৰ্ট ইমান পঢ়া শুনা জানে চব জানেহি এতিয়া যদি কান্দি থকা দেখা পায় মানুহে ক'ব এই আপাটো একো নাচনা আসলা ভেবৰা চুপ কৰি কান্দা বন্ধ কৰ চকু পানী মুচিলা দে থৈ আহিম দে তোক মই